হব ভাগিন পাৰ্টি হ'ব পাৰ্টি ভীষ্ম দুৰ্ণ যদি বীৰ আছিল তথাপিতো পক্ষপাতি আছিল নহলেনো ভীষ্মহেন বীৰে মাথো 10 দিন আৰু গুৰু দুৰ্ণয় মাথো 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰে নে গ'ল ভালে এতিয়াও গুৰুকুল ক্ষীণ হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা ভাগিন বহি নাথাকিবা সময় ক'ত মামা ভাবিছো মামা এই ভক্তিত বলিয়ান সেই পাণ্ডৱ সেনানী এই ভক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাকিব মোৰে বেপৰ বাহিনী চক্ৰান্ত কৰি তুৎপলীয়া কৃষ্ণই বিক্ৰমকেই অৰ্জুনৰ ৰথত বহুৱাই পিতা বহত কৰালে আৰু আশ্বাস বুলি সত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে সঁচা কথা ভাগি ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তিৰ পাণ্ডৱৰ নাই চক্ৰান্ত ভাগি এই চক্ৰান্ত ই মাত্ৰ চক্ৰান্ত একবারে তাকে ব্যর্থ করেন অঙ্গাধিপতি করেনক সেনাপতি পদটি বরণ করিম পরীক্ষা করিম মামা এই বংশ বহুদরের ঘরে হঠাৎ কিমান পরীক্ষা করিম মামা কূটনীতি ষড়যন্ত্র কিমান শিকিলে সেই রাখালে বালকে দুৰ্যোধন কৰ্ণকো আকৌ চিনাক দান কৰ্ণই যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া মধ্যাহ্নৰ